Hello guys, welcome to my YouTube channel. আজি যাই আছো মই ইয়াত চাবলৈ। সো গাইস ভিডিওটো আপোনালোকে শেষলৈ চাব। যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সাইকেল লৈ আহিছো আজিও। মই মানে অলপমান খোজ কাঢ়িছো, বহুত সাইকেল চলালো। সো গাইস ভিডিওটো মই সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ শেষলৈ চাব আৰু যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব। সো গাইস ট্রি হাউস পামে আৰু বেছি নাই, অলপমানৰ বাদ। সো গাইস মোৰ ভিডিওবোৰ কেনেকুৱা হয় মই এইটো নাজানো। যদি ভিডিওবোৰ ভুল হয় আপোনালোকে কমেন্টত জনাব কোনটো ৱৰ্ড ভুল হৈছে বা কোনখিনিত কি ভুল হ'লে। সো ফ্ৰেণ্ডছ, যিমান পাৰে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰিব আৰু লগতে মোক সাপোৰ্ট কৰিব। মই নেক্সট মানে বেলেগ জেগাত বেলেগ ভিডিও বনাবলৈ চেষ্টা কৰিম। সো গাইস ট্রি হাউস পালো আহি, মানে গেটখন পালো আহি। সো গাইস আজি ট্রি হাউস বন্ধ আছিল, তাৰ বাবে ভিতৰ সোমাবলৈ নিদিলে। সো গাইস ইয়াতে এটা নিজৰা আছে, তাতে যাবলৈ চেষ্টা কৰিম। সো গাইস ট্রি হাউসত যেহেতু সোমাব নোৱাৰিলো তাৰ বাবে মই দুখিত। আমি যাই আছো বৰ্তমান নিজৰালৈ। নিজৰাটো দেখাব পাৰিম নে নোৱাৰিম গ্যাৰাণ্টি নাই, পাৰালৈকে মই চেষ্টা কৰিম দেখাবলৈ। সো ফ্ৰেণ্ডছ ভিডিওটো আপোনালোকে শেষলৈ চাব। সো গাইস ওয়াটারফল চাবলৈ যাই আছো। কি হাউচৰ কাষতে আছে ওয়াটাৰফল, কোনখিনিত আছে ভালকৈ নাজানো। মই যদি দেখা পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। So guys, নিজৰা পানী চাগে নিজৰা পানী হয়নে নহয় এইটো নাজানিম। So guys, নিজৰাটো আৰু কিমান দূৰত আছে মই ভালকৈ নাজানো, আপোনালোকক হ'লেও দেখাবলৈ চেষ্টা কৰিম। সো গাইস এটা পক্ষী দেখা পাইছোঁ, কিন্তু কেমেৰাত উঠিব নে মই সেইটো নাজানো, সেইটো দেখাবলৈ চেষ্টা কৰিম। পক্ষীটো কি পক্ষী এইটো মই নাজানিম। সো গাইস জুম কৰি আছোঁ মই। পক্ষীটো আছিল কি বা পক্ষী, দূৰৰ পৰা দেখা পাইছোঁ। সো গাইস এইটো পক্ষীটো আপোনালোকে দেখিছে নে নাজানো। সো গাইস চৰাইটোৰ কাৰণে মই দৌৰি আছোঁ। সো গাইস চৰাইটো একচুৱেলি ভিতৰত সোমালে। সো গাইস মই নিজৰটো একচুৱেলি দেখাব নোৱাৰিলোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। কাৰণটো হৈছে ঘৰ যাই পাতে দেৰি হ'ব আৰু শুক্লা নদীত বাইচান্স যদি পানী বেছি হৈ যায় কি হ'ব ঠিক গ্যাৰাণ্টি নাই। সো গাইস মই পাৰিলে দেখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বৰষুণ দিয়াৰ এটা সম্ভাৱনা আছে, সেইকাৰণে ভিডিঅ'টো
মানে নিজৰাটো নেদেখালোঁ, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। চ' গাইছ, এয়া হৈছে নিজৰাৰ পানী। আপোনালোকে ভাবিব যে নদীৰ পানী, কিন্তু নদীৰ পানী নহয়, একচুৱেলি এয়া নিজৰাৰ পানী। নিজৰা এটা ইয়াতে আগত আছে, পানী মাত শুনিছে। বাইচান্স যদি বৰষুণ হৈ যায়, ইফালে শুক্লাই নদীত পানী বেছি যাব। চ' গাইছ, তাৰ কাৰণে ভিডিঅ'টো মই নবনালোঁ। চ' গাইছ, মই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল। চ' গাইছ, ৱাটাৰফল মানে নিজৰটো অলপ আগত আছিল, কিন্তু বৰষুণ দিয়াৰ চান্স আছে কাৰণে আমি নগ'লোঁ। চ' ফ্ৰেণ্ডছ, আজি মই চাৰিওফালে মানে লঘু হ'লোঁ। এফালে হ'ল ট্ৰি হাউচত আৰু এফালে হ'ল নিজৰাত। চ' ফ্ৰেণ্ডছ, তাৰ বাবে মোক ক্ষমা কৰি দিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।